কথাটো কেনেকুৱা কিমান সঁচা একচুৱেলি ক'ব গ'লে এইবিলাক মানে ট্ৰু নহয় বিজেপি যোগদান আৰু ক'ৰবা BPF UPL যোগদান কৰিব এইটো আমি ডিচিশ্যনেল হোৱা নাই তথাপিও পলিটিক্সৰ মানে পলিটিক্সৰ ওলাই আহিব এইটো 100% ন' ডাউট তথাপি আমি কোনফালে মাৰ্চআপ হ'ব এইবিলাক আমি এতিয়া ঠিক কৰিব পৰা নাই কৰা নাই মানে 24 তাৰিখত এখন আপোনাৰ লগত মিটিং হ'ব ওদালগুৰিত 24 তাৰিখত আমাৰ ইউনিটি গ্ৰাণ্ড কিবা মিটিং আছিলে এতিয়া আমি দুৰ্ভাগ্য আমাৰ যি নেকি নেশ্যনেল ডেম'ক্ৰেটিক বড়োলেণ্ডৰ ফাউণ্ডাৰ তাক মানে জেলত আকৌ লৈ গ'ল তাৰপিছতো এজন নাথাকিলে এইটো আৰু মানে ইনকমপ্লিট ভাবোঁ এইটো নহ'ব পাৰে মিটিংটো নহ'ব আৰু নহ'ব এই ক্ষেত্ৰত চৰকাৰে তেখেতক ৰেহাই দিছিলে 4 সপ্তাহৰ কাৰণে আকৌ আজি নিজৰ জিম্মা লৈ গ'ল আপুনি কি ক'ব বিচাৰে এজন সদস্য সংগঠনৰ এজন মুৰব্বী হৈ একচুৱেলি ক'ব গ'লে আমি যেনেকৈ হোম মিনিষ্ট্ৰীক প্ৰপ'জ কৰিছিলে চবেই মানে জেনেৰেল এমনেষ্টিটো পাব লাগিছিল এইটো মই ভাবোঁ নেক্সট হোম মিনিষ্ট্ৰীয়ে কিবা ইনিচিয়েটিভটো ল'ব মই ভাবোঁ মানে আপোনালোকৰ সন্তোষজনক হোৱা নাই বুলি অনুমান কৰে আজিৰ দিনত যিহেতু আজি হয় ক'ব গ'লে if we tell that so we are what to say we are dissatisfied but we are hoping the best that Indian government they will do some favor for us এই ক্ষেত্ৰত আপোনালোকৰ কেইজনমান কেডাৰৰ ঠিক তেনেকৈ এনেকৈ হোৱাৰ সম্ভাৱনা থাকিব নেকি ৰঞ্জনৰ নিচিনা actually they have done today we have seen today আজি দেখিছে কেনেকুৱা আৰু এইটো ভাবিলে মানে আমাৰো এনেকুৱাও হ'ব কৰিব পাৰে চৰকাৰে কি আহ্বান জনাব চৰকাৰে এতিয়া so we appeal our government home ministry so we take initiative which is done by the court general amnesty we feel that we need it should be take initiative very soon by the home ministry আপোনালোকক কোনোবা সংগঠন বা দল সংগঠনে আপোনালোকৰ পলিটিকেল জইন কৰাৰ কিবা হেঁচা প্ৰয়োগ কৰিছে নেকি বিভিন্ন এংগেলৰ পৰা আহি আছে আমি মানে এবজলিউটলি ডিচিশ্যনটো দিয়া নাই ইতিমধ্যে BTC ভাগ্ৰামৌৰী ডাঙৰীয়া কৈছে BTR চুক্তিখন একো নাই আগৰ যিটো BTC এইবাৰৰ BTC তেনেদৰে আছে কি কয় আপুনি একো নাই বুলিতো নাই যেনেকৈ আমি একজন ছিগনেটৰিজ এইটো ভাগ্ৰামৌৰী নিজে ছিগনেটৰী আছে আপুনিও কি আছে মিডিয়াত কেনেকুৱা প্ৰচাৰ চলি আছে প্ৰচাৰ কৰি আছে ফুল ডেভেলপমেণ্টো আছে আৰু ইনষ্টিটিউশ্যন যিবিলাক পাব লাগে সেইবিলাকো আছে আৰু আই হোপ আৰু এইটো যদি আমি ভালকৈ ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে আমি হাগ্ৰামাই ভুৱা মন্তব্য দি আছে নেকি BTR চুক্তি লৈ পেলাই পলিটিকেল লাভালাভৰ কাৰণে আমি এইটো ভুৱা না কি ক'ব পাৰোঁ এইটো নিজৰ কিবা পাৰ্চনেল ষ্টেটমেণ্ট হয় পাৰ্চনেল ষ্টেটমেণ্ট what to say you cannot say anything to anyone now so we are in a new politics but I hope this agreement is very fruitful and if we can implement this we can develop our region and we can have a peace stability in our region thank you sir election হয় sure so the people want me and I have a issue that I have to come out in the politics to implement the accords. So what the people want me as a signatories, I have a responsibility to come out in the politics. সকলো ফেক্সৰ পৰা কিমানজন আশাবাদী আপোনালোকে ফিল্ডত ডাইৰেক্ট নামিব পলিটিক্সত এইটো একজেক্টলি আমি ক'ব নোৱাৰিব তথাপিও লাইকলি আমাৰতো চাফিচিয়েণ্ট যিমান কেপাবিলিটিছ আছে ইণ্ডিপেণ্ডেণ্টলি আপোনালোকে পাৰ্টিচিপেট কৰিব ইণ্ডিপেণ্ডেণ্ট খেলিব চব ইণ্ডিপেণ্ডেণ্ট থেংক ইউ